হৈছে সমালোচনা আমি নিশ্চয়কৈ ডিবেট ডিছকাশ্যন আৰু ডিচিশ্যন এইবিলাক নিশ্চয় গণতান্ত্ৰিক দেশত হয় মই চাইছিলোঁ কি এটা সময়ছোৱাত যে সঁচাকৈ মানুহবিলাক কোৱাৰ ধৰণে বিটিআৰ গভৰ্ণমেণ্টখন কাম কৰিব পৰা নাই নেকি এটা সন্দেহ হৈছিলে কিন্তু যেতিয়া বৰ'ন ডাঙৰীয়াৰ অগ্ৰগতি দেখিলোঁ তেখেতৰ যিটো কাম কৰা ষ্টাইলটো দেখিলোঁ মই খুব ধুনীয়া মানে কনভিন্স হৈছোঁ ফাৰ্ষ্ট টাইমত যেতিয়া তেওঁ মানে পাৱাৰত আহিছিলে যিটো পজিশ্যনত আহিছিলে এটা সন্দেহ হৈছিলে যেনেধৰণে বিভিন্ন পলিটিকেল পাৰ্টিছবিলাক এলিগেশ্যন আনি আছিলে আমাৰ এটা ডাউট হৈছিলে কিন্তু যেতিয়া মানে একোজ তেখেতে মানে কাম কৰিবলৈ ল'লে আমাৰ ষ্টুডেণ্টৰ হওক ৰাইজৰ হওক যেনেকৈ উন্নয়নমূলক কামবিলাক কৰিবলৈ ল'লে আৰু এক ডাঙৰ কথাটো হৈছে BTC অৰ্থাৎ BTRত আজি তাৰিখত শান্তি আহিছে য'ত নেকি আপোনালোকে ভালদৰে আজি নিউজ কৰিব পাৰিছে আপোনালোকে মুক্তভাৱে সমালোচনা কৰিব পাৰিছে হাগ্ৰামা মহিলাৰ সময়ত আপোনালোকে তেনেকৈ সমালোচনা কৰিব পাৰিলে হয় নেকি বা মই ৰংগুল বড়ো হাগ্ৰামা মহিলাৰ তেনেকুৱা সমালোচনা কৰিব পাৰিলে হয় নেকি সেই সময়ত যি সময়ত হাগ্ৰামা মহিলাৰে 17 বছৰ শাসন কৰিলে সেই সময়ত এইটো পৰিৱেশটো নাছিলে আজি প্ৰমোদ বড়ো ডাঙৰীয়া আহিছে কাৰণে গণতান্ত্ৰিক এটা পদ্ধতি আহিছে কাৰণে মানুহবিলাক সমালোচনা কৰিব পাৰিছে আৰু মই যে তেখেতক সমালোচনা কৰিব পাৰিছোঁ এইটো বহুত ডাঙৰ কথা তাৰমানে গণতান্ত্ৰিক চিষ্টেমটো BTC অৰ্থাৎ BTRত আহিছে বনছুৰ দৰে সংগঠনটো কিয় ত্যাগ কৰিলে আপুনি আপোনাক এটাই কথা ক'ম এইটো ইলেকশ্যন কেম্পেইন যেটো আপুনি বড়ো ভোটটো ৰিভিজন কৰিব পাৰে নেকি এইটো হাগ্ৰামা মহিলাৰে অলপ টাৰ্গেট কৰি আছে হাগ্ৰামা মহিলাৰ নেতৃত্বতে বনছু জন্ম হৈছে বুলি আপুনি ক'ব বিচাৰে আপোনালোকে সাংবাদিক হিচাপে মোতকৈ ভালদৰে জানিব কথাটো আৰু যদি বিশেষ জানিবলগীয়া আছে হাগ্ৰামা মহিলাৰে তেখেতে যেতিয়া বনছু জন্ম হৈছিলে তেখেতে ফুল্লি ছাপোৰ্ট কৰিছিলে ইভেন সেই সময়ত ৰবিৰাম নাৰ্জাৰী MLA এতিয়াৰ MLA তেখেতে ছাপোৰ্ট কৰা নাছিলে তাৰমানে কি বুজা যায় ইয়াত কাৰোবাৰ নহয় কাৰোবাৰ আছে